হাই এভৰিৱান মোৰ মাৰ এখন পাৰ্লাৰ আছে হয়তো বহুতে গম পায় নামটো বৰ্ষা বিউটি পাৰ্লাৰ মোৰ নামতে আছে আৰু মই এড্ৰেছটো দি দিছো স্ক্ৰিনত যদি আহিবলৈ বিচাৰে আহিব পাৰে আৰু খুব ধুনীয়া দুটা অফাৰ লৈ আহিছো পূজা বুলি অফাৰটো বাৰু মই নাই দিয়া অফ কোৰ্স মাই দিছে হেয়াৰ স্মুথনিং অফাৰ প্ৰাইস হৈছে 3500 আৰু হেয়াৰ ষ্ট্ৰেটনিং অফাৰ প্ৰাইস হৈছে 2999 গতিকে পূজা বুলি যিসকলে প্ল্যান কৰি আছে তেনেহলে আহিব পাৰে আৰু এটা কথা হেয়াৰ লেন্থৰ ওপৰতো বহুত ডিপেন্ড কৰে বাবাই একাপ ধুনীয়া গাখীৰ চাহ খুৱালে আমাক তাৰ পাছত আমি গলো মই গৈছিলো মানে নক্ষত্ৰলে আইমনিবাহতৰ লগত তাতে মানে একদম পথাৰৰ মাজত গণেশ পূজা পাতিছিল তাতে নামো পাতিছিল আৰু গাঁৱৰ ৰাইজে মানে ৰাস্তাতে বহি পেলাই ভাত খায় বহুত বেছি ভাল লাগিল দেখি পেলাই ফাৰ্ষ্ট টাইম দেখিছো এনেকে আৰু আমিও খালো বৰষুণ দি আছিল অলপ কিন্তু বহুত বেছি এনজয় কৰিলো ভাল লাগিলে মোৰ আইতাৰ লগত শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱ তেওঁৰ কাষতে কাৰেন্টলি নগাঁও ডিচি তেখেতৰ নামটো কমেন্ট কৰিব দেই